আজি আমি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো এটা হেৰি জাৰ্ণিৰ ভিডিঅ' আপোনালোকে চাব কেনেকুৱা ক'ত গৈ আছোঁ কিন্তু ক'ত গৈ আছোঁ এইটো আপোনালোকে কেতিয়া নক'ম কাৰণ এইটো এটা ছাৰপ্ৰাইজ বিশেষকৈ মানে বৰপেটা ডিষ্ট্ৰিক্টৰ ইফালে এটা বহুত ধুনীয়া ঠাই আছে যিটোৰ বিষয়ে মানে মানুহে নাজানে চ' আমি তালৈ আজি গৈ আছোঁ চ' আপোনালোকেও মোৰ লগত বলক আৰু মই অকলে মানে কি এতিয়া আপোনালোকেও মোৰ লগত গৈ আছে চ' চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক আমি এতিয়া গৈ আছোঁ বৰপেটা ডিষ্ট্ৰিক্টতো হেৰি ইমান মানে ভাল ঠাই নাই তথাপি এইটো ঠাইৰ বিষয়ে মানে ইমান মানুহে নাজানে যে এনেকুৱা ভাল মানে ধুনীয়া চ' আপোনালোকক লৈ আহিলোঁ আপোনালোকক আহিছোঁ
আপোনালোকে চাওক এয়া আমি আহিছোঁ আপোনালোকে চাওক এয়া ইয়াত মানে এটা ডাঙৰ ৰিভাৰ আছে যিখিনি ভাল বুলি ভাবিছিলোঁ ইমান ভাল নহ'ল। এটা কথা ক'বলৈ পাহৰি গৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট বক্সত কিবা যদি কথা থাকে জনাই দিব। আৰু তথাপি ভাল লাগিছে, বহুত ঠাণ্ডা বতাহ আহি আছে। ত' এতিয়া সিফালে যাওঁ, অলপ চাওঁ সিফালে কেনেকুৱা। চ' গাইজ আৰু এটা কথা, আপোনালোককতো মই এতিয়ালৈকে কোৱা নাই যে ঠাইটো ক'ত। চ' এতিয়া ঠাইটো হ'ল মানে বৰপেটাৰ অলপ আগতে কেটকুছি নামৰ এটা ঠাই আছে, সেইটো অলপ পাৰ হয় তাতে মানে। চ' আপোনালোকে আহিব, আহি মানে হেৰি কৰিব, চাব। মোৰ গাড়ী চ' গাইজ আমি এতিয়া চালোঁ ঠাইটো কেনেকুৱা, আৰু ইমান ভালদৰে মানে দেখুৱা নাই। চ' আমি তিনিজনে আহিছোঁ। চ' এসকল আহিছে আমাৰ লগত। চ' আমি তিনিজন বন্ধু মিলি আহিছোঁ। চ' আপোনালোকে আহিব, আহি মানে চাব কেনেকুৱা ঠাইটো, ভালদৰে চাব। ইমান মানে ভাল লগা মানে লাগিছে। আচলতে বৰপেটা ডিষ্ট্ৰিক্টতো এনেকুৱা মানে নেচাৰেল নাই, ঠাই নাই। চ' আমি ফাৰ্ষ্ট আহিছোঁ ইয়াত, ভাবিলোঁ কিবা অলপ আছে। চ' আহি মানে ভালেই লাগিল। তাত এটা ব্ৰহ্মপুত্ৰ নদী আছে, আৰু সেইটো মানে যেতিয়া বৰষুণ হ'ব আৰু নেচাৰটো অলপ থাকিব, তেতিয়া বহুত ভাল লাগিব। এতিয়া মানে অলপ গৰমটো বেছি, সেইকাৰণে ইমান নাই, নেচাৰেল যিটো ফিলিংছ সেইটো নাই। চ' আপোনালোকে আহিব, আহি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। এতিয়া আমি গুচি যাম, কিন্তু যোৱাৰ সময়ত আপোনালোকক দেখুৱাম, আৰু ৰাস্তাত কিবা কিবি খাব লাগিব। কিন্তু আপোনালোকে গুচি নাযাব, আপোনালোকে থাকিব লাগিব, আৰু আপোনালোকে চাই থকা ভিডিঅ'টো শেষত কি হয়। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। চ' ভাল লাগিল ঠাইটো। মানে ভাল লাগিল, মানে ইয়াত অলপ নেচাৰেল এৰিয়াটো মানে বহুত ঠাণ্ডা বতাহ আহি আছে। আৰু ইফালে চাওক ধুনীয়া এটা অলপ যাব পাৰিলে বেছি ভাল লাগিল হয়, কিন্তু ইয়াৰ পৰা যাব নিদিলে। আপোনালোকে চাওক, আৰু ইয়াত বেছি ভাল লাগিছে, বহুত ঠাণ্ডা বতাহ আহি আছে। ইফালে যাওক, আপোনালোকে আহিব নিশ্চয়, আহি মানে অলপ কৰিব, এনজয় কৰিব ঠাই। আৰু জাৰ্ণি কৰাটো বহুত ভাল, চ' আপোনালোকে জাৰ্ণি কৰিব লাগে। জাৰ্ণি কৰিলে আপোনাৰ হেল্থটো ভাল থাকে। আৰু মই আকৌ নতুন কোনোবা ঠাইত লৈ যাম, ত' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মই নতুন কিবা কোনো ঠাইত যাওঁ, চ' আপোনালোকে নিশ্চয় গম পাব, আৰু নতুন লেটেষ্ট ভিডিঅ'টো চাব পাৰিব। চ' এতিয়া মানে সিফালৰ ঠাইটো আপোনালোকক দেখুৱাই আছোঁ। বহুত ভাল লাগিল, আৰু পূৰা মজা লাগি আছে, মানে ইমান নেচাৰেল ঠাই আছে বুলি চ' নাজানো। এটা নদী, মানে ডাঙৰ নদী, সেইটো বা কি নাজানো ইমান ভালকৈ। চ' আৰু ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া আমি গুচি যাম, মানে তাতে কিবা কিবি খাম, অলপ কিবা কিবি খাই তাৰপিছত আমি গুচি যাম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আপোনালোকক কিবা খাব, কিন্তু এতিয়া নহয়, অলপ পিছত আমি কি চলতেছে
এতিয়া ভিডিঅ'টো মই আৰু গুচি আহিলোঁ এতিয়া আৰু ৰাস্তাত কিবা কিবি খাম গুচি যাম চ' আপোনালোকেও হেৰি কৰিব কিবা কিবি খাই ল'ব আৰু আজিৰ কাৰণে ইমানেই ভিডিঅ'টো এতিয়া মানে শেষ কৰিম আৰু ভিডিঅ'টো অলপ লং হৈ গৈছে আচলতে জানি ভিডিঅ'টো লং হয়ে চ' ইয়াৰ কাৰণে আৰু পিছত আকৌ নেক্সট ভিডিঅ'ত চ' এতিয়া আপোনালোকে থাকক তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই